নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টো, প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ, মানে একদম পিঠাগুড়ি খুন্দাৰ পৰা। পিঠাগুড়ি খুন্দিলোঁ, ধুনীয়াকৈ তিলৰ পিঠা নাৰিকলৰ পিঠা বনালোঁ। বনোৱাৰ পিছত তো বহুত কাম থাকে ন, বিহু বুলি বহুত কাম থকাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকক দিব পৰা নাই দুদিন ধৰি। তো সেইটো কাৰণে আপোনালোকে বেয়া নাপাব। আৰু এয়া তিল পিঠা বনোৱাৰ পিছত হ'ল, এতিয়া নাৰিকলকেইটা বাকলি গুচাই ধুনীয়াকৈ থৈ দিছিলোঁ। আৰু তাত থৈ দিয়াৰ পিছত আকৌ ধুনীয়াকৈ ৰুকি ল'ব লাগিব। তাৰপৰা ভণ্টি এজনী ৰুকি দিলে, আৰু সেইটো কাৰণে মই ধুনীয়াকৈ আকৌ নাৰিকলখিনি ভাজিবলৈ ল'লোঁ। বিহু বুলি ক'লে চবৰে ঘৰত বহুত কাম ওলায়, গতিকে মোৰো সেইকাৰণে বহুতেই কাম আছিলে যে তাৰ মাজতে ভিডিঅ' বনাবলৈ মই সময় নোপোৱা হৈ গৈছিলোঁগৈ, সুবিধা পোৱা নাছিলোঁ ভিডিঅ' বনাবলৈ। তাৰ মাজে মাজে যি অকণমান সুবিধা পাইছিলোঁ তাৰ মাজে মাজে বনাই পেলাই ভিডিঅ'কেইটা ৰাখি থৈছিলোঁ। আজিহে এডিট কৰি পেলাই দিবলৈ মই সুবিধা পাইছোঁ। তাৰপিছতে মোৰ এই নাৰিকলৰ লাডু বনাইছিলোঁ। মই নাৰিকলৰ লাডুকেইটা ধুনীয়াকৈ বনোৱা হৈ গ'ল, নাৰিকলৰ লাডু বনোৱা হৈ গ'ল। কিন্তু এই লাডু বনোৱা ৰেচিপিটো আপোনালোকক মই বাৰু পিছে পৰে ভালকৈ দিম। তাৰপিছতে বনালোঁ মই ধূপ পিঠা। মই ধূপ পিঠা কেনেকৈ বনাই তাৰো ৰেচিপিটো বাৰু আপোনালোকক দিম। চবেই বাৰু দিয়ে, কিন্তু মইনো কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাম। তাৰপিছতে আহিলে আকৌ বজাৰ কৰা। উৰুকা দিনা বজাৰ কৰিবলগীয়া হ'ল। উৰুকা দিনাটো বজাৰ কৰিবলৈ যাব লাগিবই, যিহেতু মাছ আনিব লাগিব। এনেই আমি আমাৰ গাঁৱত থকা ফিচাৰী মাছকে খাওঁ বাৰু, কিন্তু এইবাৰ ভাবিলোঁ অকণমান বেলেগকৈ আমি আনো বুলি। গতিকে এইবাৰ বজাৰ কৰিব গ'লোঁ, গৈ পেলাই চব্জি আনিলোঁ। কাঠআলুৰ লগত চুকা শাক খাই বেছি ভাল লাগে হয়, সেইটো কাৰণে চুকা শাক আনিলোঁ। তাৰপৰা এয়া দেখিছেই চব্জি কি আনিলোঁ। তাৰপিছত আনিলোঁ মাছ, আৰি মাছো আনিলোঁ, আকৌ চিতল মাছো আনিলোঁ। তাৰ লগতে আনিলোঁ দৈ, ক্ৰীম, বস্তু ধুনীয়াকৈ যোগাৰ কৰি লৈছিলোঁ। এতিয়া আকৌ উৰুকা দিনা মাছ ভাজোঁতে টাইম লাগে ন, গতিকে মাছখিনিও সৰহ, গতিকে অলপ ভাজি কৰি থ'ব লাগিব। আৰু উৰুকা দিনা আইটেমো বেছি হয়, লাহে লাহে বনাবও লাগিব। এয়া হ'ল ঘৰৰে কাঠআলু। তাৰপিছতে এয়া বনালোঁ, মাছ ফ্ৰাই কৰিবলৈ ল'লোঁ। মই মাছখিনি জুইতে ফ্ৰাই কৰিছিলোঁ, খৰিতে লৈ পেলাই। তাৰপিছত ধুনীয়াকৈ মাছখিনি অলপকৈ ফ্ৰাই কৰিছিলোঁ। মই মানে অলপ ভিডিঅ'হে আপোনালোকক দেখাব পাৰিছোঁ, সম্পূৰ্ণ ভিডিঅ' বনাই পেলাই দেখাবলৈ মোৰ সময়েই নাছিলে, সেইটো কাৰণে অলপকৈ ভিডিঅ' বনাই দেখালোঁ। তাৰপিছতে মায়ে কাঠআলুখিনি সিজাইছিলে। তাৰপিছত কাঠআলুটো এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি যদি বনায়, তেতিয়াহ'লে তাৰ যিটো বিজলৰ নিচিনা হেৰি হয়, সেইটো নাইকিয়া হৈ যায়। তাৰপিছত ফাইনেলি আমাৰ উৰুকাৰ ভাত ৰেডি হৈ গ'ল। ইয়াত আছিলে মাংস, ফ্ৰাই মাংস, তাৰপিছত চালাড, তাৰপিছত পোৰা মাছৰ পিটিকা আৰু মাছৰ পেটু ভাজা, আৰু কাঠআলু আঞ্জা মাছৰ সৈতে। আৰু বিহু দিনা বিশেষকৈ আজি আমি খালোঁ চিৰা দৈ, ম'হৰ দৈ আছিলে, আৰু গৰু গাখীৰৰ দৈও আছিলে। ম'হৰ গাখীৰৰ দৈ আৰু গৰু গাখীৰৰ দৈ আছিলে। ম'হৰ গাখীৰৰ দৈও আনিছিলোঁ, গৰু গাখীৰৰ দৈও আনিছিলোঁ। ইমান ধুনীয়া দৈ, আৰু দুইখিনি দৈয়ে বহুত ধুনীয়া। মানে বিহুত যিহেতু আমি দিনত আমাৰ ভাত খোৱা নহয়, আমি গধূলিহে ভাত খাম। আমি সেইকাৰণে জলপানেই খাওঁ দিনত। তো ধুনীয়াকৈ আমি জলপানখিনি ৰেডি কৰি ল'লোঁ খাবলৈ। মা ভণ্টি মই একেলগে বহি তিনিওজনীয়ে খালোঁ। লগত আমাৰ পোৱালিও আছে দেই, দেখাম বাৰু তাক। এয়া হ'ল আমাৰ বিহুৰ। আপোনালোক সকলোলৈকে ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে লাইক এটা কৰি দিব। ধন্যবাদ।